আপনজন বুলিলে আপোনালোকে সেইবোৰ মানুহক ক'ব পাৰে যে যিবোৰ মানুহে সুখ দুখ ভাল বেয়া সকলো সময়তে তোমাৰ লগত থাকিব, সেইবোৰ মানুহক আপোনালোকে আপনজন বুলি ক'ব পাৰে। কিন্তু বন্ধুসকল, আচল কথা এইটোৱে যে টকা যদি আপোনালোকৰ হাতত নাথাকে তেনেহ'লে আজিকালি যুগত মা দেউতা অবিহনে এই পৃথিৱীত আপনজন বুলি কোনো বস্তু নাথাকে। তেতিয়া নিজৰ আত্মীয় স্বজন অৰ্থাৎ নিজৰ পৰিয়ালৰ মানুহেও লাহে লাহে পৰ হ'বলৈ ধৰে। সেইবাবে বন্ধুসকল, সকলো সময়তে যে নিজৰ মানুহে আপন হ'ব পাৰে সেইটো কোনো কথা নহয়। কিছু কিছু ক্ষেত্ৰত পৰ মানুহেও বা বেলেগ মানুহেও নিজৰ আপনজন হ'ব পাৰে। কিন্তু মা দেউতাহঁতে সকলো সময়তে আপনজন হৈয়ে থাকিব। কিন্তু বন্ধুসকল, দুখৰ কথা এইটোৱে যে আজিকালি যুগত বিয়াৰ পিছত ল'ৰাসকলে বোৱাৰী পোৱাৰ পিছত নিজৰ আপনজন অৰ্থাৎ মা দেউতাকক বাদ দি নিজৰ বোৱাৰীক আপনজন বুলি ভাবে। তেনেকুৱা কেতিয়াও নকৰিবা, কিয়নো যিজন মা দেউতাই তোমালোকক সৰুৰে পৰাই কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, সেই আপনজনক বাদ দি এই পৃথিৱীত তোমাৰ আপনজন বুলি কোনো বস্তু হ'বই নোৱাৰে। ধন্যবাদ বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবা, আৰু মোৰ চেনেলত যদি নতুন হৈ থাকে তেনেহ'লে অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰিবা।